নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে ফেব্ৰুৱাৰীৰ 12 তাৰিখ আৰু এনে ধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওলাইছে চাকৰি হাজাৰ হাজাৰ চাকৰি ওলাইছে ৰাজ্যখনত আৰু এই চাকৰিৰ বাবে আপুনি অতি শীঘ্ৰেই আবেদন কৰক সুযোগ লাভ কৰক এই ডাঙৰ সুযোগ আৰু এই ডাঙৰ সুযোগ আপুনি অতি শীঘ্ৰেই লাভ কৰক আবেদনৰ সুবিধা দিয়া হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলে আহি পৰিছে অত্যন্ত ভাল খবৰ ভাৰতীয় ডাক বিভাগত ওলাইছে হাজাৰ হাজাৰ চাকৰি 40,889টা খালী পদৰ বাবে প্ৰকাশ হৈছে বিজ্ঞাপন ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীলৈ অত্যন্ত ভাল খবৰ কিয়নো এই চাকৰিৰ বাবে আপুনি অতি শীঘ্ৰেই আবেদন কৰক আবেদনৰ অন্তিম তাৰিখ ঘোষণা কৰা হৈছে 16 ফেব্ৰুৱাৰী এই 16 ফেব্ৰুৱাৰীৰ আগত আপুনি আবেদন কৰাৰ সুযোগ লাভ কৰিব 18 পৰা 40 বছৰৰ বয়সৰ সকলো নিবনুৱা যুৱক যুৱতীয়ে কৰিব পাৰিব আবেদন ব্ৰাঞ্চ পোষ্টমাষ্টাৰ এসিস্টেন্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ ডাক সেৱক পদৰ বাবে কৰিব পাৰিব আপুনি আবেদন www.indiapost.gd.online.gov.in ৱেবছাইটত দাখিল কৰিব লাগিব আবেদনৰ পত্ৰ আবেদন পত্ৰৰ সৈতে দিব লাগিব যাৱতীয় নথিপত্ৰ আৰু নিৰ্ধাৰিত মাচুল মেধাৰ ভিত্তিত নিৰ্বাচন কৰা হ'ব প্ৰাৰ্থীসকলক ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা সুবৰ্ণ সুযোগ আহি পৰিছে পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে ৰাজ্যবাসীলৈ আন এটা ডাঙৰ খবৰ আহিছে কিয়নো ৰাজ্যবাসীলৈ মাটি বাৰী সংক্ৰান্তীয় ডাঙৰ খবৰ ভূমি পট্টা মাটিৰ নামজাৰি কিনা বেচাক লৈ হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা ভূমিহীনক ভূমি দিব এবাৰ চৰকাৰে দখলত থকা মাটিবোৰ হ'ব পাৰিব মালিক মাটি বাৰীৰ কাম কৰিবৰ বাবে 31 মাৰ্চৰ পূৰ্বে কৰক আপুনি আবেদন দখলী স্বত্বত থকা ৰায়তক প্ৰদান কৰা হ'ব মালিকী স্বত্ব সংস্থাপিত উপযুক্ত লোকক দিয়া হ'ব ভূমি পট্টন সহজতে কৰিব পাৰিব মাটিৰ নামজাৰিকৰণ অনলাইন যোগে পৰিশোধ কৰিব পাৰিব মাটিৰ খাজনা এবাৰ মাটিৰ নামজাৰিকৰণৰ বাবে যাব নালাগে কাৰ্যালয়লৈ কোৱানি কোঠাৰ পৰা আপুনি কৰিব পাৰিব মাটি বাৰী সংক্ৰান্তীয় বিভিন্ন কাম কাজ চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাথাকিব আপোনাৰ চৰকাৰৰ তৰফৰ পৰা ডাঙৰ সুযোগ প্ৰদান কৰা হৈছে আৰু কেনেকৈ আপুনি অনলাইনতে সহজতে মাটি বাৰী কাম কৰিব পাৰিব প্ৰথমে কোৱা হৈছে এটা ৱেবছাইট মুকলি কৰা হৈছে rtps.assam.gov.in এইটোত আপুনি লগ ইন কৰিব লাগিব যিকোনো প্ৰশ্ন বা অভিযোগ দিবলৈ মুকলি কৰা হৈছে আন এটা বিশেষ ফোন নম্বৰো 180034533574 এই নম্বৰত আপুনি বিভিন্ন অভিযোগ আপুনি দাখিল কৰিব পাৰিব মিছন বসুন্ধৰা 2 পাছত মিছন বসুন্ধৰা 3 মুকলি কৰাৰ যুঁজ চলাব এবাৰ চৰকাৰে